নমস্কাৰ মই জাহিদ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জাহিদ ক্ৰিয়েচনছ লৈ ইতিমধ্যে আপোনালোকৰ যিসকল পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোকে ৰিকোয়াৰমেন্টত আবেদন কৰিছিলে সেই সকল প্ৰাৰ্থীৰ কিন্তু এতিয়া যেটো মেৰিট লিষ্ট সেই প্ৰভিজনাল মেৰিট লিষ্টখন আপোনালোকে পাই গৈছে গতিকে সেই প্ৰভিজনাল মেৰিট লিষ্টৰ ওপৰত মই আজি কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম সেই কথাখিনি হৈছে যে বহুতৰে সেই প্ৰভিজনাল মেৰিট লিষ্টখনত এটা অপচন আহিছে হেতু হল উইথহেল্ড বুলি এটা অপচন আহিছে গতিকে সেই উইথহেল্ড অপচন থকা প্ৰাৰ্থীসকলে এতিয়া কি কৰিব বহুতে মোক প্ৰশ্ন কৰিছে যে স্যাৰ আমাৰ উইথহেল্ড আহিছে সো আমি এতিয়া কি কৰিম বহুতৰে কাট অফ মাৰ্কত নাম্বাৰটো বেছি আহিছে গতিকে তেওঁলোকে পাই যাব কিন্তু যিসকলৰ উইথহেল্ড আহিছে তেওঁলোকে চাকৰি পাব নে নাপাব এটো এটা প্ৰশ্ন তাৰ পিছত আকৌ এটা কথা যে যেহেতু উইথহেল্ড আহিছে গতিকে তেওঁলোকে এতিয়া কি কৰিব হে উইথহেল্ডৰ কাৰণে আপোনালোকে এটা বিশেষ কাম কৰিব লাগিব আৰু হে বিশেষ কামটো কি এটো হল যে আপোনালোকৰ মাধ্যমিক অসমৰ যেটো বোৰ্ড আছে অৰ্থাৎ কাহিলিপাৰাত আপোনালোকৰ ইয়াৰ এটা বোৰ্ড আছে হে বোৰ্ডত গৈ আপোনালোকে নিজৰ ডিটেইলছ খিনি লগত লৈ যাব আপোনালোকৰ যেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে হেতু সময়ত মেবি আপোনালোকৰ কোনো এটা ডকুমেন্টত ফল্ট ওলাইছিলে হয়তো আপোনালোকৰ কিবা এটা তথ্য ভুল আছিল বা হয়তো কিবা এটা মিস্টেক হৈ আছে গতিকে হে মিস্টেক খিনি আপোনালোকে আতৰোৱাৰ কাৰণে আপোনালোকক বোৰ্ডত যাব লাগিব কাৰণ এতিয়ালৈকে আমাৰ হাতত তেনেকুৱা কোনো একো তথ্য নাই যে আপোনালোকে অনলাইনত কৰিব পাৰিব তেনেকুৱা একো নোটিস দিয়া নাই গতিকে যিসকলৰ উইথহেল্ড আহিছে তেওঁলোকে খুব কম সময়ৰ ভিতৰত যিমান হনকালে পাৰে আপোনালোকে এবাৰ কাহিলিপাৰাত বোৰ্ডত গৈ আপোনালোকে ডিটেইলছ খিনি যদি চেক কৰে তাতে গোটেইখিনি বস্তু আপোনালোকে গম পাব আৰু তাতে যোৱাৰ সময়ত আপোনালোকে নিজৰ যিখিনি ডিটেইলছ আছিল এপ্লিকেশন ফৰ্ম বা আপোনালোকৰ কোৱালিফিকেশন ডিটেইলছ গোটেইখিনি ডিটেইলছ এডভাৰটাইজমেন্টত যি আছিল গোটেইখিনি ডিটেইলছ আপোনালোকে ডকুমেন্টছ লগত লৈ আপোনালোকে অফিচত যাব এটো হল মেইন কথা তাৰ পিছত দ্বিতীয়টো কথাটো হল যে আপোনালোকে যেহেতু লোকেশনটো না জানে বা হয়তো আপোনালোকে যদি বিচাৰে আমি কল কৰি শুনিব বিচাৰো মই আপোনালোকক সেই এড্ৰেছটো মোৰ ডেসক্ৰিপচন বক্সত দি দিম আৰু লগতে অফিচৰ যিজন হেড আছে মই তেখেতৰ মোবাইল নাম্বাৰটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তেখেতক ডাইৰেক্টলি কল কৰি লব তেখেতে ইমান সহজতে কলটো ৰিসিভ নকৰে গতিকে আপোনালোকে কেইবাবাৰ চেষ্টা কৰি আপোনালোকে কানেক্ট কৰিবলৈ চেষ্টা কৰক যাতে আপোনালোকে ডিটেইলছ খিনি পাই যায় যে উইথহেল্ড আহিছে এতিয়া আমি কি কৰিম অফিচৰ ডকুমেন্ট সাবমিট কৰিব লাগিব নে অনলাইন কিবা কৰিব পাৰিম নে আপোনালোকে নটিফিকেশন কিবা এটা দিব গতিকে এটো আছিল আজি ইনফৰমেশন যদি ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব লগ পাম পৰৱৰ্তী ভিডিওত আজি কাৰণে এইখিনি বাই বাই টেক কেয়াৰ জয় অসম